নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে মানে আমি বৰ্তমান উপস্থিত আছো বৃন্দাবন থিয়েটাৰৰ প্ৰেক্ষাগৃহত, আৰু আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমাণ নাট্য জগতৰ এজন সুদক্ষ অভিনেতা, সুদক্ষ নাট্যযোদ্ধা, সকলোৰে পৰিচিত জীৱন হাতীকাকতি দা। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো। ধন্যবাদ। জীৱন দা, আপুনি প্ৰথমতে আমাৰ কওকচোন, আপোনাৰ ঘৰ ক'ত হয়, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰ শিৱসাগৰ শিমলুগুৰিত। হয়। মোৰ ঘৰত মা আছে, মোৰ ল'ৰা এটা আছে, মিছেছ আছে, সেয়াই পৰিয়াল। হয়। আপুনি নাটকলৈ কেতিয়া আহিলে? মানে ভ্ৰাম্যমাণটো প্ৰথম ক'ব নালাগে, প্ৰথম জীৱনত আপুনি কেতিয়া নাটক কৰিছিলে? স্কুলত, হাইস্কুলত? নাটক বুলি ক'লে মই ক্লাছ 3 মানত এখন চাইল্ড এক্টৰ হৈ পেলাই এখন নাটকত কৰিছিলো। হয়। তাৰপিছত তাৰ আগতে ভাওনা কিন্তু তাতকে সৰুৰ পৰা কৰিছিলো, মানে ক্লাছ 3 মানৰ পৰা মই ভাওনা কৰা আৰম্ভ কৰিছো, আৰু ক্লাছ 5 মানত মই একজেক্টলি কথাবোৰ মনত নাই, এখন চাইল্ড এক্টৰ হৈ পেলাই নাটক এখন কৰিছিলো। তাৰপিছৰ পৰা পূৰ্ণাংগ নাটক বা এনেকুৱা একাংকিকা নাটকবোৰ আৰম্ভ কৰিলো মোটামুটি 90 চন মানৰ পৰা। তাৰপিছত 97ত মই থিয়েটাৰলৈ আহিলো। আপোনাৰ প্ৰথম থিয়েটাৰ? প্ৰথম থিয়েটাৰ আছিল মোৰ ইন্দ্ৰাণী, কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ ইন্দ্ৰাণী কমপ্লিট নহ'ল। তাৰপিছতে মই বহনীমান বুলি এখন থিয়েটাৰত আহিলো পিছৰ বছৰ। বহনীমান থিয়েটাৰখনো দুৰ্ভাগ্যক্ৰমে 20টা পেণ্ডেল কৰি ভাগি থাকিলে, কিন্তু আমি গোটেই নিজৰ ষ্টাফটোৰ বা এনেকুৱা পৰিচালকৰ সহযোগত, সকলোৰে সহযোগত থিয়েটাৰখন আকৌ চলাই পেলাই আমি বছৰটো শেষ কৰিলো, সেই বছৰ 98-99ত। তাৰপিছত একেৰাহে 5 বছৰ থাকিলো গদাপাণি থিয়েটাৰত, এবছৰ থাকিলো নটসূৰ্যত, কহিনুৰত তাৰ পিছৰ বছৰ থাকিলো শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ, তাৰ পিছৰ বছৰ থাকিলো বীণাপাণি, তাৰ পিছৰ বছৰ থাকিলো অনুৰাধা, তাৰপিছত থাকিলো আশীৰ্বাদ ৰবীন্দ্ৰ প্ৰযোজিত, তাৰপিছত একেৰাহে 8 বছৰ হেঙুল, তাৰ পিছত একেৰাহে 3 বছৰ আবাহন, তাৰ পিছৰ বছৰ ইতিহাস, আৰু এইবছৰ বৃন্দাবন। এতিয়ালৈকে আপোনাৰ কিমান বছৰ হৈছে ভ্ৰাম্যমাণত? মই 97 চনৰ পৰা হিচাপ কৰিব পাৰি, এবছৰ বাদ দিব পাৰি অৱশ্যে। 98 চনৰ পৰাই ধৰিব পাৰি, 98-99, মোটামুটি 25-26 বছৰ হ'ল আৰু। আপুনি ইমান বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত থাকিলে, আপোনাৰ এই ভ্ৰাম্যমাণ নাট্য যাত্ৰাৰ এটি বেয়া লগা অভিজ্ঞতা কওকচোন, তাৰপিছত আপুনি এটা ভাল লগা অভিজ্ঞতা কওক। ভ্ৰাম্যমাণ নাট্য জগতৰ বেয়া লগা ভাল লগা বহুত কিবা কিবি আছে, স্পেচিয়েলি এটা বেয়া লগা অভিজ্ঞতা। মই বেয়া লগা এটা বেলেগ কথাহে কওঁ তেতিয়াহ'লে। আমি এবাৰ এখন একাংকিকা নাটক কৰিবলৈ লৈছিলো, মই সেই বছৰ থিয়েটাৰলৈ অহা নাই, থিয়েটাৰত অহাৰ আগৰ বেয়া লগা কথা এটা কওঁ। বেয়া লগা, ভালকে বেয়া লগা আৰু মই থিয়েটাৰলৈ অহাৰ আগত আমি গড়গাঁও কলেজত পঢ়িছিলো, মই সেইবছৰ মই শ্ৰেষ্ঠ অভিনেতা হৈছিলো। শ্ৰেষ্ঠ অভিনেতা হোৱা যিখন নাটক, সেই নাটকখন আমি সদৌ অসম সাংবাদিক সন্থাৰ বাৰ্ষিক অধিৱেশন হৈছিলে শিমলুগুৰিত, আমি সেই নাটকখন কৰিবলৈ ললো। আমি গোটেইখন তাৰে কোনোবাজন ৰেডিঅ' নাটক কৰা, কোনোবাজন তেতিয়া দূৰদৰ্শনৰ ধাৰাবাহিক কৰা মানুহ, বা মই গড়গাঁও কলেজৰ শ্ৰেষ্ঠ অভিনেতা, এনেই আমি কিজন মানে আমি নাটকখনত জড়িত মানুহ কিজন, আৰু তাৰমানে মোটামুটি আজিৰ তাৰিখত সেই সময়ত তাৰমানে নাম থকা মানুহ আৰু নিৰ্দিষ্ট বেলেগ বেলেগ বিষয়ত যে হওক। শেষ হ'ল নাটক, আমাৰ প্ৰগ্ৰেমটো একেবাৰে শেষত হ'ব। প্ৰতিটো প্ৰগ্ৰেমৰ আমাৰ এজন বন্ধু, মোৰ দাদা, তেওঁ নাটকখনৰ লগত জড়িত, তেওঁ এটা কেৰেক্টাৰ কৰিছে, তেওঁ কিন্তু লগতে ঘোষক হিচাপেও আছে। তেওঁ প্ৰতিটো প্ৰগ্ৰেমৰ অন্তত আমাৰ নাটকখনৰ এটা এডভাৰটাইজমেন্ট কৰে যে আমুক অভিনীত নাটক এখন হ'ব, আৰু আকৌ ইটো কোনোবা এটা প্ৰগ্ৰেম শেষ হয় আকৌ সেই এডভাৰটাইজটো কৰে যে আমুকে ৰচিত, আমুকত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰাপ্ত আমুকে কৰিব। এনেকে কৰি মানুহবোৰ চাগে এনেকুৱা সময়ত এটা এনেকুৱা অতিষ্ঠ হৈ গ'ল। আমি শেষৰ প্ৰগ্ৰেমটো তেতিয়া 3টামান বাজিছে ৰাতি, আমাৰ নাটক কৰিবলৈ আমি মেকআপ চেকআপ কৰি চব ৰেডি হৈছো, হলত এটাও মানুহ নাই। সেইটো মোৰ জীৱনৰ আটাইতকৈ দুখ লগাই, সেইটো সময়ত খুব, এতিয়া মোৰ ভাবিলে হাঁহি উঠে, কিন্তু সেইটো সময়ত খুব দুখ লাগিছিলে মোৰ। সেইটো এটা দুখ লগা ঘটনা। বাকী দুখ লগা ঘটনাটো থিয়েটাৰত আছেই, ভাল লগা ঘটনাও ঢেৰ আছে। তাৰ এতিয়া একদম প্ৰপাৰলি আমুকটোৱে বুলি এতিয়া তেনেকে ধৰণে
দুখ লগাবোৰ পাহৰি যাওঁতো, পাহৰি যাবলৈ চেষ্টা কৰোঁ। গতিকে কিন্তু এনেকুৱা এটা দিনো গৈছে থিয়েটাৰত, মই যে ক'লো এবাৰ থিয়েটাৰখন প্ৰথম বছৰে ভাগিল, কিবা হ'ল। সেইটো সময়ত আমি যেতিয়া আকৌ নতুনকৈ থিয়েটাৰখন সংগঠিত কৰিব খুজিছিলোঁ, তেতিয়া আমি এঘৰ মানুহত সেইটুকুৰা জেগা আছিল যোৰহাট চুঙিৰে ভাইদা বুলি এজন মানুহজনৰ নাম লৈছো মই। ভাইদা খুব মানে মানুহজনক মনত ৰাখিবলগীয়া মানুহ কাৰণে মানুহজনৰ নাম লৈছো। ভাইদাৰ ঘৰতে আমি থাকি আমি আকৌ পুনৰ থিয়েটাৰখন আৰম্ভ কৰিছিলোঁ। তেতিয়া এনেকুৱা হৈ যায়, এখন একেবাৰে চব ফালৰ পৰা শেষ বস্তু এটা আকৌ নতুনকে সংগঠিত কৰিবলৈ হ'লে চব ফালৰ পৰা প্ৰেছাৰ আহি যায়তো। কিন্তু সেইটো সময়ত আমাৰ ভাত খোৱাৰ অসুবিধা হৈ গৈছিলে। মোৰ লগত জিতু গগৈ বুলি এজন বন্ধু আছিল, তাৰপিছতে আমাৰ বিপুল সোণোৱাল বুলি আছিল এজন, পৰীক্ষিত হালৈ, যিজনে প্ৰথম থিয়েটাৰখন আকৌ যে কৰিম সেই উৎসাহ দিয়া প্ৰথম মানুহজন পৰীক্ষিত হালৈ। তেওঁ বেলখৰৰ ফালৰ মানুহ, চুটি কাটা বৰি। তেওঁ নাটক আছিলে, তেওঁ ৰচনাও কৰিছিলে, পৰিচালনাও কৰিছিলে, অভিনয় কৰিছিলে। তাৰপিছত তেতিয়া আমি যেতিয়া খাবলৈ নাইকিয়া হৈ যায়, আমি মানুহবোৰ ভাগ ভাগ হৈ যাওঁ, মানুহৰ গাঁৱৰ ভিতৰে ভিতৰে সোমাই যাওঁ। বহুত দিন থকাৰ কাৰণে মানুহবোৰ চিনাকি হৈ গ'লো। চিনাকি হৈ যোৱাৰ পিছত আমি এনেকুৱা হয়, বৌ আজি দুজনে ভাত খাম দেই, আপোনালোকৰ ঘৰত দুপৰীয়া সাজটো। মোটামুটি ভিক্ষা কৰি ভাত খোৱাৰ নিচিনা সেই দিনো পাৰ হৈছে। সেইবোৰ বেয়া লগা দিন আছিল। কিন্তু মানুহৰ জীৱনত থাকে, ভালো থাকে, বেয়াও থাকে। ইমানখিনি কষ্ট কৰি আজি আপুনি এটা পৰিচয় পাইছে, এটা পৰিচয় পাইছে, জীৱন হাতী কাকতি বুলি অসমৰ ৰাইজে চিনি পাইছে। এইটো এটা খুব ভাল লগা কথা। জীৱনত আপোনাৰ প্ৰিয় খাদ্য? মই নৰ্মেলি ভাত খোৱা মানুহ, ভাত খাই ভাল পোৱা মানুহ। আপোনাৰ প্ৰিয় ঠাই? প্ৰিয় ঠাই মোৰ অসমৰে প্ৰিয় ঠাই। মই এইটো ওচৰৰ বুলি ক'ব খোজা নাই। মই এনেই কওঁ মানে ঢকুৱাখানাখন মোৰ ভাল লাগে, মানে অসমৰ ভিতৰত। এতিয়া মই কালি যলৈ গৈ আছো, তাৰমানে সেই জেগাটুকুৰা মোৰ কাৰণে খুব ভাল লগা জেগা। কিয় নাজানো, কিবা মই কেতিয়াবা ভাবো এখন সেউজীয়া নগৰ, সেউজীয়া চহৰ। মই নিজে নিজে মনে মনে ভাবি থাকো, ঢকুৱাখানাখন সেউজীয়া চহৰ, সেউজীয়া নগৰ, খুব কালচাৰ সংস্কৃতিবান ঠাই, সংস্কৃতি প্ৰিয় মানুহবোৰ। গতিকে এই জেগাখিনি মোৰ ভাল লগা ঠাই বুলি আজিৰ তাৰিখলৈকে অন্তত মই ভাল লগা ঠাই আৰু। আপুনি 1997 চনৰ পৰা থিয়েটাৰত আছে। হয়। আপুনি উজনিত নাটক কৰি বেছি ভাল পায় নে নামনিত নাটক কৰি বেছি ভাল পায়? আজিকালি নাটকৰ দৰ্শকৰ সেইবোৰ বেলেগ হৈছে। দৰ্শক হিচাপে এতিয়া এনেকুৱা হৈছে, এতিয়া মই দেখোন একেবাৰে অপ্ৰিয় হলেও সঁচা কথা এটা কওঁ, অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিখন থিয়েটাৰৰ প্ৰতিটো দৰ্শনীতে এটা হলেও উকিওৱা, এটা হলেও চিঞৰা মানুহ আছে। কিন্তু সেই অসমৰে যিখিনি চৰ অঞ্চলত যিখিনি মুছলিম সংখ্যালঘু মানুহখিনি যিখিনি আছে, সেই মানুহখিনিৰ মাজত কিন্তু কোনো জেগাত, চব জেগাত নহয় দেই, চব কথা নকওঁ, তাৰে কোনো জেগাত তেওঁলোকে থিয়েটাৰখন বুজিবলৈ চেষ্টা কৰাৰ কাৰণেই হওক বা যি কাৰণে নহওক, নাটকখন খুব শান্তিৰে নাটকখন চায়। সেইবোৰ জেগাত নাটক কৰি ভাল লাগে। বা উজনি নামনি বুলি নকওঁ, ঠাই বিশেষে কিছুমান জেগাত নাটক কৰি খুবেই ভাল লাগে। আৰু যিবোৰ জেগাত আজি ভাল লাগিছে বুলি কওঁ, কাইলৈ সেইবোৰ জেগাত বেয়া লাগিবও পাৰে, তাৰমানে নাটক কৰাৰ কথা কৈছে। বাকী আৰু আমাৰ কাৰণে সকলো মানুহে মৰমীয়াল, সকলোৱে আমাক মৰম দিছে। অসমৰ সেই ভাগটো নকৰো, উজনিৰ মানুহেও আমাক মৰম কৰিছে, নামনিৰ মানুহেও মৰম কৰিছে। সেইটো কাৰণে আমি আজিৰ তাৰিখত এনেকৈ জীয়াই থাকিব পাৰিছো বা আছো। আপোনাক আমি বেলেগ এটা কথা সুধো, আপুনি এজন মানে জ্যেষ্ঠ অভিনেতা হিচাপে ক'ব, শেহতীয়াকে মানে ভ্ৰাম্যমাণক লৈ এটা বিতৰ্ক চলি থাকে যে ভ্ৰাম্যমাণত আজিকালি নাটক নহয় চাৰ্কাছ, গান নাচটো বেছি চলে, মানে মানুহে নাটকৰ মাজত একো কাহিনী বিচাৰি নাপায়। দৰ্শকৰ মানে এইটো কমপ্লেইন বুলিয়ে ক'ব লাগিব এটা, এনেকে কয় মানুহে। যে আপুনি এজন জ্যেষ্ঠ অভিনেতা হিচাপে এই বিষয়টোত কি ক'ব? নাটক হয় নে আজিকালি ভ্ৰাম্যমাণত চাৰ্কাছ? নহয়, সকলো নাটক চাৰ্কাছ নহয়, বা চাৰ্কাছো হয়। চাৰ্কাছটো সম্পূৰ্ণ বেলেগ এটা মাধ্যমৰ বস্তু। দৰ্শকে যিটো কয়, মই কোৱা নাই কথাটো। জানিছো, এনেই সেই কথাটো কেলে কৈছো, নাটকটো হ'ল এটা কাহিনী অভিনয় কৰি পেলাই নাটকক মনোৰঞ্জন দি পেলাই এটা হেৰি কৰাৰ ব্যৱস্থা। আৰু চাৰ্কাছটো হ'লগে খেল, নাচ গান, খেল আজিকালি নাচ গানটো নাটকত বেছি পায় কাৰণে মানে আজিকালি নাটক চাবই যাব নোৱাৰে, এনেকে সাধাৰণতে কয়। কিন্তু কথাটো হ'ল কিন্তু আজিৰ তাৰিখতো নাটক কৰা মানুহ, নাটক লিখা মানুহ,
নাটক চোৱা মানুহ বা ভাল নাটক হৈ থকা হৈ আছে এতিয়া। চবকে সেইটো দায় কৰিব নোৱাৰি। নকওঁ যে হেৰি হয় যে নাটকত এনেকুৱা ধৰণৰ উপজীব্য নাইকিয়া হৈছে বুলি ক'ব নোৱাৰো। তেনেকুৱা ধৰণৰ উপজীব্য আছে, বিভিন্ন ধৰণৰ আছে আৰু নোহোৱা নহয়। বা এতিয়া দৰ্শকৰ ৰুচিৰ কাৰণে কিছুমান কথা নতুনকে আগবঢ়াব লগা হ'ল। এতিয়া আপুনি চাওক, উদাহৰণ এটা দিছো, যোৱাকালি থিয়েটাৰ চোৱা, আমাৰ থিয়েটাৰ যোৱা মানুহ এজনক কাৰোবাক সোধে নাটকখন কেনে পালে, বোধকৰো বেয়া পালো বুলি নকয়, মই জনাত, বা আপুনি কেনেকুৱা পাইছে মই নাজানো, কিন্তু মই ভাবিছো যে কালি নাটকখন বেয়া পাইছো বুলি নকয়। কিন্তু আন এখন থিয়েটাৰৰ আমাৰ কালিৰ নাটকখনত এই অন্যান্য এই যে যিটো চাৰ্কাছ জাতীয় বুলি কিবা ক'বলগীয়া তেনেকুৱা ধৰণৰ কম আছে, একোৱে নাই। একদম প্লেইন ড্ৰামা এখন, একেবাৰে খুব সুন্দৰ কাহিনীৰ এখন নাটক। নাটকখন চাই মানুহে খুব ভাল পায়। কিন্তু কথাটো হ'ল কিন্তু এতিয়া তাৰমানে এনেকুৱা হৈছে, নাটকতে আমুকত দেখোন আমুকত এনেকে কৰি নাচে, বা আমুকৰ পৰা ওলাই আহে, গেলাৰীৰ পৰা ওলাই আহে, ওপৰৰ পৰা ওলাই, আমুক হয় তামুক হয়, সেই বস্তুবোৰ চাবলৈ মানুহ যায়। এতিয়া আপুনি কাক কব, কাক কি বুলি কব? যে সেই মানুহখিনিয়ে চাবলৈও যায়, আহি পেলাই চাব নোৱাৰি, তেতিয়াহ'লে এই বাছনি কৰক তেওঁলোকে। মোৰ কথা হ'ল, দৰ্শকসকলে বাছনি কৰক যে এইখনত চাৰ্কাছ আছে, এইখন আমি নাচাওঁ। যদি এইখনত চাৰ্কাছ নাই, সঁচা সঁচিকে নাটক, তেতিয়াহ'লে চাম। কিন্তু কথাটো হ'ল, তেওঁলোকে চায়ো কিন্তু সেইটোৱে চাবলৈও যায় তেওঁলোকে। এতিয়া আপুনি চাৰ্কাছ থকা, তেওঁলোকে তুলনামূলকভাৱে বা যিসকলে থিয়েটাৰত চাৰ্কাছ কৰিছে, চাৰ্কাছ হৈছে বুলি বদনাম দি পেলাই কৰি থাকে, সেই চাৰ্কাছ থকা থিয়েটাৰখন চাবলৈ মানুহে কিন্তু বেছি হয়। বাকী সঁচা অৰ্থত যিখিনি নাটক কৰা মানুহ, সঁচা নাটক কৰে, তাত কোনো এনেকুৱা ধৰণৰ কথা নাই, সেই নাটকখন চাবলৈ যোৱা মানুহ কিন্তু কম। এতিয়া আপুনি কাক দোষ দিব, বা এই বিষয়ত মন্তব্য কি বুলি দিম, একো দিব লগা নাই। সেইটোৱে আৰু জীৱনটো আপোনাৰ জীৱনত এনেকুৱা এটা চৰিত্ৰ আছেনে, যিটো চৰিত্ৰ আপুনি আজিলৈকে নাটকত অভিনয় কৰিব পোৱা নাই, কিন্তু আপোনাৰ হেঁপাহ আছে যে চৰিত্ৰটো মই পোৱা হ'লে মই খুব ভাল কৰিলোহেঁতেন? যে এনেকুৱা থাকে নহয়, কিছুমানে পুলিচ কৰি পোৱা নাই, কিছুমানে ডক্টৰ কৰি পোৱা নাই, নাটকত এনেকুৱা কিছুমান স্পেচিয়েল চৰিত্ৰ থাকে, যে আপোনাৰ জীৱনত কিবা তেনেকুৱা এটা চৰিত্ৰ আছে? মানে সপোনৰ চৰিত্ৰ। মই চৰিত্ৰলৈ সপোন নেদেখো। তাৰমানে কি হ'ল, যি চৰিত্ৰ পাওঁ তাকে খুব আন্তৰিকতাৰে, মোৰ যিমানখিনি জ্ঞান, মোৰ যিমানখিনি মানে ষ্টাডি, সেইখিনি লগাই পেলাই মই যিকোনো চৰিত্ৰকে মই ৰূপদান দিবলৈ ভাল পাওঁ। এতিয়া বা তেনেকুৱা ধৰণৰ, এতিয়া আমুকটোকে কৰিম বুলি মই কিবা অদ্ভুত সপোন এটা দেখি পেলাই বহি থকা নাই। সেইটো দেখিলে মোৰ কষ্ট হ'ব পিছত, যদি কৰিবলৈ নাপাওঁ। কিন্তু যিটোকে পাওঁ তাকে মই ধুনীয়াকে, মানে মই মোৰ তাৰমানে দৰ্শকৰ মনোগ্ৰাহী কৰি দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া, মানে বেছি দীঘলীয়া কৰিলে আমাৰ দৰ্শকেও বেয়া পায়। গতিকে আমি শেষত আপোনাক সুধো, আজিকালি মানে নৱপ্ৰজন্মৰ মানে প্ৰায় ল'ৰা ছোৱালীয়ে অভিনেত্ৰী হ'বলৈ ইচ্ছা কৰে, খুব ইচ্ছা কৰে, মানে একচুৱেলি গ্লেমাৰটো পাবলৈ ইচ্ছা কৰে দেই, অভিনেতা অভিনেত্ৰীতকে। গতিকে এই ল'ৰা ছোৱালীখিনিৰ উদ্দেশ্যে, বা এই অভিনেত্ৰী হ'বলৈ যিখিনি ল'ৰা ছোৱালীয়ে মানে ইচ্ছা প্ৰকাশ কৰে, যদি প্ৰকৃততেও অভিনেতা অভিনেত্ৰী হ'বলৈ বিচাৰে, তেওঁলোকক উদ্দেশ্যে আপুনি এজন জ্যেষ্ঠ অভিনেতা হিচাপে কি ক'ব? প্ৰথম কথা হ'ল, অভিনয়টো প্ৰতিভা, সেইটো ভগৱান প্ৰদত্ত বস্তু। প্ৰতিভা সৃষ্টি কৰিব নোৱাৰি, ইয়াক বাহিৰলৈ উলিয়াই দিব পাৰি। গতিকে যাৰ অভিনয় প্ৰতিভা আছে, তেওঁলোকে খুব অভিনয়ৰ ওপৰত পঢ়া শুনা কৰক। খুব পঢ়িবলগীয়া আছে, প্ৰতিটো অকল অভিনয়ৰ ওপৰত বুলি নহয়, গোটেই পৃথিৱীৰ বিষয়ে জানিব, ভালকে জনা মানুহটোৱেই ভাল অভিনেতা হ'ব পাৰিব। কাৰণ অভিনয় বুলিলে বিভিন্ন ধৰণৰ চৰিত্ৰ আহিব তেওঁৰ জীৱনলৈ। প্ৰতিটো চৰিত্ৰ ৰূপায়ণ কৰিব পৰাকৈ, ৰূপদান কৰিব পৰাকৈ তেওঁলোকে পঢ়ক, ষ্টাডি কৰক। তেতিয়া সেইটোৱে মোৰ ফালৰ পৰা ক'ব লগা। অভিনয়টো বেয়া পেচা নহয়, অভিনয়টো খুব ভাল লগা পেচা। আৰু মই জীৱনত আটাইতকৈ মোৰ সুখ এইটোৱেই, মই মোৰ ঘৰৰ মানুহকেইটাক দুটামান ভাত দিব পাৰিছো, মই কৰি ভাল পোৱা কাম এটা কৰি। সেইটো মোৰ জীৱনৰ ভাল লগা কথা। গতিকে আপোনালোকে যদি কোনোবাই অভিনয় কৰিব খোজে, খুব পঢ়ক, খুব শিকক, খুব চেষ্টা কৰক, পাৰিব। আৰু নোৱাৰা কথাই নাই। বাকী ভগৱানে প্ৰতিভা দিছে, আৰু প্ৰত্যেকজন মানুহৰ অন্তৰৰ ভিতৰত এজন প্ৰতিভাধৰ মানুহ থাকে। সেই মানুহজনক আপোনালোকে উলিয়াই দিন। আপোনাক ধন্যবাদ জনাইছো, আমাক এইখিনি সময় দিয়াৰ কাৰণে। ধন্যবাদ। আমি আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ধন্যবাদ।
অসমৰ প্ৰতিজন মানুহে জীৱন সাগতি জগতীৰ নামটো চিনি পাওক। আপুনি যি অভিনয় কৰিছে তাক যোগেদি আপুনি বহুত ওপৰলৈ যাওক। ধন্যবাদ। অসমৰ নাট্য জগতত আপুনি এটা উজ্জ্বল তৰা হৈ জিলিকি থাকক। বহুত তাকে ধন্যবাদ। আশা কৰি আমাৰ অনুষ্ঠানটো আমি ইমানতে ধন্যবাদ। সামৰণি মাৰিছো। বহুত ধন্যবাদ। নমস্কাৰ।